তাৰাবিৰ 20 ৰাকাত নামাজ 2 ৰাকাতকৈ এই নামাজ পঢ়িব লাগিব। তাৰাবি নামাজৰ নিয়ত হৈছে নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা ৰাকাতাই সালাতি তাৰাবি সুন্নাতু ৰাসূলুল্লাহি তাআলা মুতাৱাজ্জিহান ইল্লা জিহাতিল কাফাতি শৰীফাতি আল্লাহু আকবার। 2 ৰাকাতকৈ পঢ়াৰ পিছত 2 ৰাকাতৰ মূৰে মূৰে এই তসবিহটি কৰিব পাৰে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নাইবা আস্তাগফিৰুল্লাহ 3 বাৰ পঢ়িব, নাইবা তৌবা আস্তাগফিৰুল্লাহ আল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়ুম ওয়া আতুবু ইলাইহি এইটো পঢ়িলেও হ'ব, নাইবা আস্তাগফিৰুল্লাহ পঢ়িলেও হ'ব। আৰু 4 ৰাকাতৰ মূৰত এই দুৱাটো পঢ়িব সুবহানা জিল মুলকি ওয়াল মালাকুতি সুবহানা জিল ইজ্জাতি ওয়াল আজমাতি ওয়াল হাইবাতি ওয়াল কুদরাতি ওয়াল কিবরিয়াই ওয়াল জাবারত সুবহানাল মালিকিল হাইয়িল লাযী লা ইয়ানামু ওয়া লা ইয়ামুত আবাদান আবাদ সুবহুন কুদ্দুসুন রাব্বুনা ওয়া রাব্বুল মালাইকাতি ওয়াৰ ৰুহ। এই দুৱাটো 4 ৰাকাতৰ মূৰত পঢ়িব। আৰু যদি এই দুৱাটো নোৱাৰে সুবহানাল্লাহি আলহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার পঢ়িলেও হ'ব। অৰ্থাৎ এই দুৱাটো পঢ়িলে নামাজত কেতিয়াও ভুল নহয়। অৰ্থাৎ 4 ৰাকাতৰ মূৰত এবাৰ পঢ়িব, 8 ৰাকাতৰ মূৰত, 12 ৰাকাতৰ মূৰত এনেদৰে পঢ়ি গ'লে নামাজত ভুল হোৱাৰ সম্ভাৱনা কম। তাৰাবি নামাজৰ মোনাজাত আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযুবিকা মিনান নাৰ ইয়া খালিকাল জান্নাতি ওয়ান নাৰ বিৰহমাতিকা ইয়া আজিজু ইয়া গাফফারু ইয়া কারিমু ইয়া সাত্তারু ইয়া রাহিমু ইয়া জাব্বারু ইয়া খালিকু ইয়া বাররু আল্লাহুম্মা আজিরনি মিনান নার ইয়া মুজির বিরহমাতিকা ইয়া আরহামার রাহিমিন। অৰ্থাৎ মোনাজাত, তাৰাবিৰ মোনাজাত এইটো পঢ়িব পাৰে। আৰু সূৰা যিকোনো সূৰা পঢ়িব পাৰে, তথাপিতো আপোনালোকৰ সুবিধাৰ কাৰণে অৰ্থাৎ সূৰা ফাতিহাৰ পিছত যিকোনো এটা সূৰা পঢ়ি দ্বিতীয় ৰাকাতত সূৰা ফাতিহাৰ পিছত সূৰা ইখলাছ পঢ়িব পাৰে। এনেদৰে প্ৰত্যেক ৰাকাতত প্ৰথম ৰাকাতত সূৰা ফাতিহাৰ পিছত যিকোনো এটা সূৰা পঢ়িব, দ্বিতীয় ৰাকাতত সূৰা ফাতিহাৰ পিছত সূৰা ইখলাছ পঢ়িব। এনেদৰে প্ৰত্যেক ৰাকাতত এই 20 ৰাকাত নামাজৰ প্ৰত্যেক ৰাকাতত প্ৰথম ৰাকাতত সূৰা যিকোনো এটা পঢ়ি দ্বিতীয় ৰাকাতত সূৰা ইখলাছ পঢ়িব পাৰে।